এই অচিনাকি জনৰ হাতত কিদৰে পঠিয়াই দিয়ে দূৰ দূৰলৈ। এয়াই যে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰগৃহ। তথাপি কালকেতু অধিকাংশ ৰবুজ হৃদয়ে নামানে বুজনি। দৈৱকী যে মোৰ অতি স্নেহৰ অতি মৰম, সেই দৈৱকী পঠিয়াই দি প্ৰতিগৃহলৈ কিদৰে থাকো মই মথুৰাৰ শূন্যকালে। যুৱৰাজ, আপুনি দুৰ্বল নহ'ব। সেয়া কালকেতু মংগল উৰুলি ধৰি হৈছে সপনে পুৰোহিতৰ বেদমন্তৰ অন্তিম চৰণ। সেয়ে হৈছে বসুদেৱ দৈৱকী শুভ পৰিণয়। যোৱা কালকেতু সিংহদ্বাৰত যৌতুক সমন্বিতে সাজু কৰি তোলা মোৰ সুবৰ্ণ ৰথ চাবা কতো কোনো আখোৱা ৰৈ নাযায়। তাৰ বাবে কোনো চিন্তা নকৰিব যুৱৰাজ, মই সকলো ব্যৱস্থা কৰিম। এতিয়া মই আহিলো উত্তম কালকেতু। আজি বিদায় নালাগ কিয় তই কণ্ঠ অপৰাধী যাব খুজিছ? শৈশৱৰ অপৰাধ যি অকপট স্নেহ বন্ধনেৰে বান্ধিছ এই অভৰতা দাদাৰ তাক মই কোনোদিনে পাহৰিব নোৱাৰো দৈৱকী। ময়ো দাদা চিৰহৰিণী তোমাৰ কাষত নোৱাৰো পাহৰিব দাদা তোমাৰ নাকান্দিবি দৈৱকী। প্ৰিয় মিত্ৰ বসুদেৱ, যুৱৰাজ, আজিৰ পৰা ভগ্নী দৈৱকীৰ দুহাত সপিলো তোমাৰ হাতত। চাবা যাতে কোনো দিনে তাই অন্তৰত আঘাত নেপায়। পাগলী দৈৱকী মোৰ ভুল শুদ্ধ নাজানে কুকে সময় ভূষণ জানি সৰ্ব অপৰাধ পৰিমাৰ্জনা প্ৰফুল্ল চিত্তে ৰাখিব সদায়। যুৱৰাজ, আদেশৰ নকৰো লংঘন। আদেশ নহয় বসুদেৱ, সেয়া অনুৰোধ সংসাৰ তোমাৰ প্ৰতি। আৰু শুনাই দৈৱকী, পতি ব্ৰহ্মা, পতি বিষ্ণু, প্ৰতি তিনয়ন, পতিয়েই তিৰোতাৰ আচলৰ ধন। সেয়েহে দেৱতাৰ দৰে পুজিবি সদায়
স্নেহ ভক্তি অচলা অন্তৰৰ যাচিবি সদায় আৰু সকলোকে মৰম চেনেহ যাচিবি সবিশেষ দিয়া দিয়া দাদা তোতো আশীৰ্বাদ শিৰত লৈ আগবাঢ়ি যাব পাৰো যে জীৱন আশীৰ্বাদ আদি কোনোদিন কাম হয় বিষাদৰ বেদনাই দহিছে কংকৰ তথাপি হিয়া উদাৰি দিছো আশীৰ্বাদ হৰ গৌৰী বসতি কলত সদায় উঠ আই দৈৱকী উঠা বাসুদেৱ আজি মই নিজেই ধৰি ৰথৰে বাঘি ধৰি হৈ আহিম দুইটা যদুপুৰী হে মথুৰাৰ নাৰীগণ মংগল উৰুলি ধ্বনিৰে বসুদেৱ দৈৱকী কৰা বিদায় সম্ভাষণ